গল্পৰ নাম শৌকোচ। আচ্ছা কওকচোন মহাশয়, আপুনি বাৰে বাৰে মোক ইয়াৰ পৰা কিয় উলিয়াই দিবলৈ চেষ্টা কৰিছে? আপোনাক মই চিনি নাপাওঁ, প্ৰথম কথা। দ্বিতীয়তে এই ঠাই ৰখাৰ দায়িত্ব মোৰ, গতিকে আপুনি ওলাই যোৱাটোৱেই মংগল। কিন্তু মই আপোনাক চিনি পাইছোঁ। মোৰ কুঞ্চিত কপাল, চেলাউৰি চকুৰ পতাৰ ওলমি পৰা মাংসৰ মাজেদিও মই আপোনাক চিনি পাইছোঁ। সেইটো কি ডাঙৰ কথা? মোক আপুনি চিনি পাব পাৰে। বাৰু কওকচোন মই কোন? নৱপ্ৰজন্ম। হাঁহ হাঁহকৈ মানুহজনে বৃদ্ধৰ আগত হাঁহিলে। গলাটো বেছ ডাঙৰ মানুহজনৰ। আপুনি হহুৱালে দেই। নৱপ্ৰজন্ম শব্দটো কাৰোবাৰ নিৰ্দিষ্ট চিনাকি নে? আৰু মইনো নৱপ্ৰজন্ম নে? আপোনাৰ চশমাই সঠিক উত্তৰ দিয়া নাই মহাশয়। আৰু এবছৰ পাছত মই চাকৰিৰ পৰা অৱসৰ ল'ম। সেয়াও জানো, মোৰ বয়স এতিয়া 90 পাৰ হ'ল। কিন্তু তোমালোকৰ দৰে বা তোমালোকৰ পাছৰ নৱপ্ৰজন্মই মোক ভালদৰে চিনি পায়। তুমি বুলিয়েই ক'লোঁ, বেয়া নাপাবা। চিনি পোৱা নাছিল মোৰ লগৰ চামেহে, নে চিনিও নিচিনাৰ ভাও ধৰিছিল, তাকো নাজানো। অৱশ্যে আনে মোৰ অৱয়ব নিচিনিলেই ভাল পাওঁ। অলপ বহিব পাৰিমনে? টেবুলত ফাইল খুচৰি থকা মানুহজনে বহাৰ পৰা সামান্য উঠি অস্বস্তিৰে প্লাষ্টিকৰ চকী এখন বৃদ্ধগৰাকীৰ পিনে আগবঢ়াই দিলে। বৃদ্ধৰ ৰেখা সৰ্বস্ব মুখত যেন সন্তোষ ঘূৰি আহিল। মানুহজনে বৃদ্ধৰ পিনে নোচোৱাকৈয়ে ক'লে, পাতনি নেমেলাকৈ কওক, ইয়ালৈ কি সকামত আহিল? পাতনি? এই শব্দটো মই বৰ বেয়া পাওঁ দেই। পাতনি মেলিব নাজানিলোঁ বাবেই মানুহে মোক নুবুজিলে। আৰু এই ডিজিটেল যুগত পাতনি নামৰ শব্দই নাই। ৱাটাৰ এভৰিহুৱেৰ, নট এ ড্ৰপ টু ড্ৰিংক, তেনে। সোনকালে ক'বনে কি কাম? কম, কিয় নকম? এই যে সৰু সৰু ঘৰবোৰ তোমালোকে ইয়াত সাজিছা, আজি ৰাতিটো ইয়াত থাকিব পাৰিমনে? এইখন বৃদ্ধাশ্ৰম বুলি ভাবিছে চাগৈ। এইবোৰ ল'ৰা হোষ্টেল। এতিয়ালৈকে ছাত্ৰক থাকিবলৈ দিয়া হোৱাই নাই। প্ৰথমে শুভাৰম্ভ কাৰ্যসূচী হ'ব, তাৰ পাছতহে সিহঁত থাকিব। ইয়াৰ দায়িত্বত মই আছোঁ। 2 এদিনতে বিশিষ্ট অতিথি আহি ইয়াৰ ফিতা কাটিব। সেই কামবোৰেই মই এই সময়লৈকে কৰি আছোঁ। তেনেস্থলত মই কেনেকৈ আপোনাক থাকিবলৈ দিব পাৰোঁ? কোনে ফিতা কাটিব বাৰু? কোনোবা এগৰাকী মেধি উপাধিৰ ব্যক্তিয়ে। কমিটিয়ে নিৰ্বাচন কৰিছে। তেখেত কোনোবা মন্ত্ৰী MLA নেকি বাৰু? নহয়, এগৰাকী লেখকৰ পুত্ৰ। ভাল। আপুনি এইবোৰ ইমান সুধি আছে কিয়? মোৰ মানে আজি ৰাতিটো ইয়াত থাকিবলৈ মন গৈছে। নোৱাৰিব ডাঙৰীয়া। শেষবাৰৰ বাবে ক'লোঁ, এই ঠাইত হোটেল, লজ আছে, তাতেই থাককগৈ। ঠিক আছে, তোমাক বাৰু জোৰ নকৰোঁ। মাত্ৰ এবাৰ হোষ্টেলবোৰ চাব পাৰোঁনে? আপুনি বৰ দিগদাৰত পেলালে দেই। কি কাৰণত আপোনাৰ হোষ্টেলখনলৈ দৰত হৈছে কওকচোন? মোৰ সময় কম। কম বাৰু, ব'লা আগতে এবাৰ চাই আহোঁ। কিবা দান কৰিব নেকি? আপোনাক দেখি যদিও তেনে অনুভৱ হোৱা নাই। ব'লক। অনিচ্ছা সত্ত্বেও মানুহজন উঠি গৈ বৃদ্ধক এটা এটাকৈ হলবোৰ দেখুৱালে। চপ্পলৰ চটপ শব্দৰে বৃদ্ধইও তেওঁক অনুসৰণ কৰি গৈ থাকিল। এমূৰৰ পৰা উৎসুকতাৰে চাই গ'ল নৱনিৰ্মিত হলবোৰ। ঘূৰি পকি হঠাতে বৃদ্ধই এটা ৰুমৰ কাষত থিয় হৈ চিঞৰি উঠিল, হয়, এইটোৱেই মোৰ আটাইতকৈ নিৰ্ভৰযোগ্য থকা ঠাই। মই ইয়াতেই থাকিম। অন্ততঃ এটা ৰাতি মই ইয়াতেই কটাম। ইয়াৰে জালি কটা পেটাৰ্ণটোৱে মোক আকৰ্ষিত কৰিছে। কোৱাচোন,
আজি ৰাতিটোৰ বাবে মোক থাকিবলৈ দিবানে মোৰ ঘৰত? বেয়া নাপাব, সঁচাকৈ আপোনাৰ মূৰৰ কিবা গণ্ডগোল আছে। এইখন আকৌ আপোনাৰ ঘৰ কেতিয়াৰ পৰা হ'ল? চৰকাৰী সহায় সহযোগিতাৰ লগতে ব্যক্তিগত সহায় লৈও এই কেম্পাছ নিৰ্মাণ কৰা হৈছে। আপুনি আকৌ কৈছে আপোনাৰ ঘৰ? ওলাওক ইয়াৰ পৰা আৰু বলক, মই তলা মাৰি যাব লাগে, দেৰি হৈছে। লাগিলে চাৰিআলিৰ হোটেল বা লজ এটাৰ ওচৰত আপোনাক ড্ৰপ কৰাই দিম। আকৌ চপ্পলেৰে চটপ চটপ শব্দ কৰি বৃদ্ধগৰাকী আথে বেথে মানুহজনৰ গাড়ীত উঠিল। হঠাতে কিবা মনত পৰি বৃদ্ধৰ অলপ আগতে ঘৰটোৰ থকাৰ ইচ্ছা যেন নোহোৱা হৈ পৰিল। দুয়োখন হাতেৰে মূৰৰ চুলি নোহোৱা অংশখিনিত দুবাৰ থপৰিয়াই ক'বলৈ ধৰিলে, আচ, এয়া মোৰ স্মৃতি বিভ্ৰম নেকি বাৰু? এইটোতো সেইটো ঘৰ নহয়। দৈত্যকায় ওখ ওখ অট্টালিকাৰ মাজত সংকুচিত ঘূণে ধৰা কাঠৰ গেটৰ লোহাৰ কপাট মামৰে ধৰা। সন্মুখৰ ঘাঁহনিখনত বিক্ষিপ্ত ফটা কাগজ, আৱৰ্জনা, ভগা টেমা, কাষত এখন পৰিত্যক্ত ভগা চাইকেল, ভগা কাঁচ, খহি পৰা বেৰৰ মাটি, ধূলিৰে আচ্ছাদিত বাৰাণ্ডা। ৰেলিঙত মকৰা জাল, জীৰ্ণ বিবৰ্ণ টিনপাত, সেই ফুলজোপা যাৰ পাতবোৰ পোকে খাইছে, এপাহো ফুল নাই য'ত। পাতবোৰত তাত ধূলিৰ তৰপ। ক'ত সেই ঘৰটো? আজি নামফলকত চিনাকি নাম দেখিয়েই মোৰ তাত থাকিবলৈ ইচ্ছা যোৱাটো, নিজৰ প্ৰতি অধিক মোহাচ্ছন্ন হোৱাটো নুবুজাইনে? চাৰিওফালে বৃষদৃশ অট্টালিকাবোৰৰ চিৰি, চেনিটেৰী পাইপ, কাৰ্নিছ, বাৰাণ্ডাৰে ৰাস্তাৰ সীমা ঠেলি ওলাই আহিবলৈ বুদ্ধিহীন হোৱা দুৱাৰ খিৰিকী বন্ধ কৰি সংকুচিতভাৱে থিয় হৈ থকা এমহলীয়া ঘৰটোৱে যেনেদৰে ৰ'দ, বতাহ, উশাহ নাপায়, মোৰ অস্তিত্বও সদায় তেনেকুৱাই। সেই ঘৰটোৰ মই স্থায়ী বাসিন্দা। মোৰ শৰীৰ মন তাতেই। তাৰ পৰা আজি কিবাকৈ ওলাই আহিছোঁ, হয়তো ৰাস্তা ভুল কৰিলোঁ। ৰ'ব, আচ্ছা কওকচোন, আপুনি প্ৰকৃততে কোন? ইয়ালৈ কি উদ্দেশ্যত আহিছে? চৰকাৰী চোৰাংচোৱা বিভাগত কাম কৰে নেকি আপুনি? কিন্তু বয়সটো চাই তেনে উমান নাপায়। প্ৰলাপ যেনো লাগে, কেতিয়াবা সঁচা যেনো লাগে। কিন্তু আজি আপুনি মোক যথেষ্ট ব'ৰ কৰিছে দেই মহাশয়। ইট ইজ টু মাছ। তাৰ বাবে ক্ষমা বিচাৰিলোঁ অধ্যাপক। বিন্দুৰ দৰে আমাৰ জীৱন, স্থিতি আছে, বিস্তাৰ নাই। হে। তাতে আকৌ হঠাতে মোৰ মেজাজ খাৰাপ হ'ল আজি। অধ্যাপক, আপুনি তাৰমানে মোক সঁচাকৈ চিনি পায়? তুমি জানো কলেজখনৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক নোহোৱা? এতিয়া চাগৈ মুৰব্বী হৈছা। কথাখিনি সম্পূৰ্ণ সত্য। আপোনাৰ পৰিচয়? এজন পৰ্যটক বুলি ভাবিব পাৰা। ৰাতি ৰেলত উঠি এইখিনি পালোহি। কিন্তু কি চাবলৈ বাৰে বাৰে মই ভ্ৰমণ কৰোঁ? কোনো যুক্তি বিচাৰি নাপাওঁ। মোৰ কাম আছে, মই ব্যস্ত মানুহ। এখন সদায় ব্যস্ত চহৰৰ এল আকৃতিৰ এটা অসম আৰ্হিৰ ঘৰত থাকোঁ, যাৰ শব্দ আৰু প্ৰাণভংগিমা কাহানিবাই শেষ হৈছে। আধুনিক সংলাপবোৰৰ জমনিকা পৰিছে তাৰ মঞ্চত। গেটৰ একোণত পুৰণি লেটাৰ বক্স, চোতালত বুঢ়া অমিতাজোপা, অগ্নিহীন চাকি এগছ পৰি আছে তুলসী তলত। নিমামাও বাৰাণ্ডা এখনৰ ছবি চাবলৈ মই দৈনিক সেই কুটীৰৰ কাষলৈ যাওঁ। কাষৰ ফুটপাথৰ ষ্টেচনাৰী দোকানখনত এঢোক এঢোককৈ কোকা-কোলা গলাধঃকৰণ কৰি ঘৰটোৰ নুশুনা হিষ্ট্ৰী শুনো দোকানখনৰ দোকানীজনৰ পৰা। আজি ধৰা এয়া মোৰ এটা ব্ৰেক জাৰ্ণি, অৰ্থাৎ ভ্ৰমণ বিৰতি। আৰু লগ পালোঁ তোমাক। এনে মফচলীয়া চহৰ পিছে মোৰ বৰ ভাল লাগে, গোলমাল নাই। বৃদ্ধৰ কথাবোৰত গুৰুত্ব দিয়া যেন নেদেখুৱাই অধ্যাপকে ক'লে, চাৰিআলিৰ চকলৈ কিছু দূৰ আছে। এইখিনিতে এখন চাহৰ দোকান আছে, সৰু যদিও চাফ চিকুণ। মই উভতাৰ সময়ত প্ৰায়ে ইয়াত চাহ একাপ খাওঁ। আপুনিও খাব নেকি? গৰমৰ দিনত মই কোকা-কোলা খাইহে ভাল পাওঁ। তাতে আকৌ নিৰ্দিষ্ট দোকানখনতহে।
কিবা এটা বেলেগ আমেজ, বুজিছা? পিছে এতিয়া চাহ একাপ খাব পাৰি, এক ছিংগল। নেমু দিয়া ৰঙা চাহো চলিব। নিৰ্দিষ্ট চাহ দোকানখনৰ সন্মুখত গাড়ীখন ৰৈ গ'ল। দুয়ো নামি ভিতৰলৈ সোমাই গ'ল। আয়তাকাৰ প্লাষ্টিকৰ ৰঙা টেবুলখনৰ দুয়োফালে দুয়োজন সন্মুখাসন্মুখীকৈ বহিল। অধ্যাপকে কিছু গম্ভীৰভাৱে ক'লে, আপোনাৰ বিষয়ে এখন স্পষ্ট ছবি মোৰ মনত এতিয়াও গঢ়ি উঠা নাই। কিবা বিক্ষিপ্ত আকবাকহে মনলৈ আহিছে। অৱশ্যে আপোনাক মই চিৰিয়াছলি লোৱাও নাই। বহু পেণ্ডিং কামে মূৰটোত জুমুৰি দি আছে। তথাপিও আপোনাৰ আগ্ৰহৰ বাবে আপোনাক এটা নিমন্ত্ৰণ দিব খুজিছোঁ যে আমাৰ হোষ্টেলখনৰ অপেনিং চেৰিমনিৰ আপুনি সভাত উপস্থিত থাকিব। যিহেতু এই হোষ্টেলখনৰ এজন শুভাকাংক্ষী হিচাপে আজি আপুনি পৰিচয় দিছে, আপোনাৰ ফোনৰ নাম্বাৰটো দিয়কচোন। মোৰ সেইবোৰৰ ব্যৱস্থা নাই নহয়। তাৰ আগতে তোমালোকে কাকতে পত্ৰই ঘোষণা নিদিবা জানো? তেতিয়াই আহি যাম। আচ্ছা, কি আছিল হলবোৰৰ নাম? মোৰ যদি সঠিক মনত আছে, বাসন্তিকা, জ্যামিতি, ৰাতি ৰেল, এহাত দাবা, আচ্ছন্ন, আৱাজ, বীণাকুটিৰ ইত্যাদি ইত্যাদি, নহয়নে? হয়, আপোনাৰ দেখিছোঁ স্মৃতিশক্তি খুব প্ৰখৰ। সেই যে কৈছিলে ভ্ৰমণ বিৰতি নামৰ অনুষ্ঠানটো, তাত ৰাখিব পৰা হ'লেও বেয়া নাছিল। দুপৰীয়া নামৰ গ্ৰন্থাগাৰটোত বহি কিতাপ পঢ়ি পঢ়ি ছাত্ৰসকলৰ বয়সলৈ গুচি যোৱাটো কিন্তু বৰ মজাৰ কাম হ'ব। হয়, ছাত্ৰক অধ্যয়নমুখী কৰাৰ বাবে এই প্ৰয়াস। কিন্তু এই যে নাগৰিক জীৱন, সাম্প্ৰতিক নাগৰিক জীৱনে মানুহৰ মৌলিক ভাৱচিন্তা, বিচাৰধাৰা সকলো নিঃশেষ কৰিছে। নাগৰিক জীৱনৰ অস্থিৰ ছন্দ বা ছন্দহীনতা, মিছা ভ্ৰমে তেওঁলোকক দিছে নতুন নতুন মুখা, এক অবিনষ্ট ৰূপ। ধৰা এখন বিৰাট চহৰ, অজস্ৰ মানুহ, কোনে কাৰ খবৰ ৰাখে? সময় ক'ত? কাৰ কথাত কাৰ কি? তথাপিও মানুহে ভাল পায় এই জীৱন। এই বস্তুবাদী সভ্যতাই চেপি চেপি আনিছে নান্দনিক মূল্য। যেনেদৰে বিষদৃশ ওখ ওখ কংক্ৰিটৰ অট্টালিকাবোৰে অক্টোপাছৰ দৰে পাইপ কাৰ্নিছৰ বাহুবোৰ মেলি মোৰ সপোনৰ আসাম টাইপৰ গৃহটোক চেপি ধৰিছে, ঠিক তেনে। এই জীৱনৰ অনিশ্চয়তা, আত্মকেন্দ্ৰিকতা, অস্থিৰতা, নিসংগতা আৰু অন্তৰ্দ্বন্দ্ববোৰো তেওঁলোকে হৃদয়ত চেপি ৰাখি লাভ ইউ জিন্দেগী বুলি কৈ নিৰ্লজ্জভাৱে নিজক আভুৱা ভাৰিছে আৰু তেনে এচামৰ পৰা বাহ লৈছে। তুমি বাৰু এই বেপৰুৱা জীৱনবোৰৰ কথা অনুভৱ কৰা নে? হয়, কেতিয়াবা ভাবোঁ। এতিয়া বলক উঠো আৰু আপোনাক চাৰিআলিৰ চকত নমাই থৈ মই বিদায় লওঁ। ব'লা ডেকা ল'ৰা। গাড়ীৰ চকা চকৰ ফালে ধাৱমান হ'ল। এটা লজৰ সন্মুখত গাড়ীখন ৰৈ গ'ল। চেণ্ট্ৰেল লকটো খুলি দিলে অধ্যাপকে। একে কোবে গাড়ীৰ দুৱাৰ খুলি ওলাই গ'ল বৃদ্ধগৰাকী। পুনৰ দুৱাৰখনত ধাক্কা মাৰি খোলা খিৰিকীৰে অধ্যাপকলৈ চাই ক'লে, ধন্যবাদ অধ্যাপক বোপা। এতিয়া আৰু তোমাক কেতিয়াবা হয়তো ভ্ৰমণ বিৰতিত এনেদৰেই ক'ৰবাত আকৌ লগ পাম। এটা কথা স্বীকাৰ কৰিবই লাগিব, তোমাৰ সহ্য শক্তি খুব ভাল। যেনেদৰে কৈছা মোৰ স্মৰণ শক্তি ভাল বুলি। ভাল, অনুগ্ৰহ কৰি আপোনাৰ ভাল নামটো ক'ব নেকি? ইমান দেৰি সোধাই নহ'ল, দুখিত। শৌকোচ। গাড়ী কিছু দূৰ আগবাঢ়িল। চাৰিআলিটো পাৰ হৈ অধ্যাপকৰ গাড়ী ষ্টিয়েৰিঙত হাত থৈ অধ্যাপকে ভাবিলে, শৌকোচ কিবা নাম হ'লনে? মানুহগৰাকীৰ দৰে তেওঁৰ নামটো যেন কিবা অদ্ভুত। হঠাতে কিবা এটা চিন্তা কৰি গাড়ী পুনৰ ঘূৰালে তালৈকে, য'ত অধ্যাপকে বৃদ্ধক এৰিছিল। দাঁতিত গাড়ী ৰখালে আৰু খৰখেদাকৈ ইফালে সিফালে চালে। গাড়ীৰ পৰা নামি লজটোৰ ৰিচিপশ্যন কাউণ্টাৰত সুধিলে। চকটো ঘূৰি ঘূৰি চাওঁতে প্ৰায় আধা ঘণ্টামান গ'ল অধ্যাপকৰ। ক'তো নাই বৃদ্ধগৰাকী। ইমান সোনকালে এগৰাকী বৃদ্ধ বাৰু ক'ত নোহোৱা হ'ব পাৰে? এক প্ৰকাৰ অস্থিৰ হৈ পৰিল অধ্যাপক। ঘামি জামি জুৰুলা হ'ল। পুনৰ গাড়ীৰ ভিতৰলৈ আহি এচি চলাই দিলে। ষ্টিয়েৰিঙত মূৰটো পেলাই বৰ দুখেৰে স্বগতোক্তি কৰিলে, মেধি ছাৰ,
ইমান দেৰি একেলগে থাকিও মই আপোনাক আজি চিনি নাপালোঁ। পৰিতাপৰ কথা জীৱিত কালত আপোনাক কোনেও চিনি নোপোৱাৰ দৰেই। প্ৰথম পদাৰ্থ বিজ্ঞানত মেজৰ লওঁতে বৰদেউতাৰ অনুৰোধত আপুনি মোক দুদিনমান পঢ়াই দিছিল। বেছিকখিনি আজিও মনত থাকি গ'ল, অথচ আপোনাক মনত নাথাকিল। ক্ষমা কৰিব ছাৰ, কাৰোবাৰ অস্তিত্বত মানুহ শংকাহীন হৈ পৰে, অনস্তিত্বই প্ৰকাশৰ বাট বিচাৰে। ময়ো সেই আপোনাৰ গল্পৰ বেপৰুৱা স্বাৰ্থপৰ মহানাগৰিকসকলৰ মাজৰে এজন। ক্ষমা কৰিব। শ্ৰদ্ধা আৰু মৰমৰ সুৰেন্দ্ৰনাথ মেধি ছাৰ উৰ্ফে বুদ্ধিদীপ্ত গল্পকাৰ সৌকোচ অৰ্থাৎ সৌৰভ কুমাৰ চলিহাদেৱ। ধন্যবাদ।